হাই এভৰিৱান, উজনিৰ পল্লবী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা আমৰ আচাৰৰ ৰেচিপি আগবঢ়াইছোঁ। বলক তেতিয়াহ'লে ইয়াৰ বাবে আমাক কি লাগিব আৰু মইনো কেনেধৰণে আমৰ আচাৰ বনাওঁ আপোনালোকে চাব। প্ৰথমে মই জিৰা আৰু ধনিয়াখিনি গৰম কৰি ল'ম অলপ। তাৰপিছত এইখিনি মিক্সিত মই গুড়া কৰি ল'ম আৰু লগতে ল'ম সৰিয়হ, শুকান জলকীয়া আৰু বিট জলকীয়া ল'ম কেইটামান। মছলাখিনি আমাৰ ভজা হৈ গ'ল। এতিয়া এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সিত মাৰি গুড়ি কৰি ল'ম। তাৰপিছত দেখাই আছোঁ মই এখন ডাঙৰ কেৰাহী পাতি লৈছোঁ আৰু গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত ইয়াতে মই তেল দিম। তেলখিনিকে মই গৰম হ'বলৈ দিছোঁ অলপ সময়ৰ কাৰণে, যাতে তেলটো ভালকৈ গৰম হোৱাৰ পাছতহে ইয়াত তেলতে মছলাখিনি দিব লাগে। তেলখিনি গৰম হ'লত মই ইয়াতে দিলোঁ কাটি লোৱা বিট জলকীয়াখিনি। এতিয়া দিলোঁ পিচি ৰখা মছলাখিনি। গোটেইখিনি মই মিক্সিত পিচি লৈছোঁ, গুড়া কৰি লৈছোঁ। এতিয়া ইয়াতে আমখিনি দি দিম। এইখিনি ইয়াতে এটা কথা কৈ থওঁ, আমখিনি প্ৰথমে কাটি লৈ পেলাই দুদিনমান পানীটো যাতে আমৰ পৰা নাইকিয়া হয়, আমৰ যিটো পানী ওলায় তাৰ কাৰণে শুকুৱাই ল'ব লাগে। আৰু মই ইয়াত হালধি দিয়া নাই, আমখিনিত আগতীয়াকৈ হালধি মই সানি ৰ'দাইছিলোঁ কাৰণে এতিয়া হালধি নাই দিয়া। এতিয়া দি দিম জোখমতে নিমখ। মই জোখমতে নিমখ দি দিছোঁ। ভালকৈ এতিয়া তল ওপৰ কৰি লৰাই দিব লাগে। ইয়াতে এটা কথা কৈ থওঁ, আম আচাৰ বনালে ইয়াতে বনাই থাকোঁতে কোনো ধৰণৰ ঢাকনি দিব নালাগে, নহ'লে আমটো মানে ঘামি পেলাই এটা পানী ওলায়, এইটোৱে আচাৰটো সোনকালে বেয়া কৰি দিয়াৰ চান্স থাকে। আম বুলিয়ে নহয়, যিকোনো আচাৰ বনাওঁতে ঢাকনি দিব নালাগে, ঢাকনি নিদিয়াকৈ ভাজিব লাগে, নহ'লে আচাৰখিনি মানে বেয়া হোৱা চান্স থাকে সোনকালে। এনেকৈ আপোনালোকে অতি কম সময়ৰ ভিতৰতে আম আচাৰ বনাব পাৰে। বেছি বস্তু দৰকাৰো নাই, এইখিনি আমাৰ ঘৰতে থাকেই সদায়। আৰু এনেদৰে বনালে এবছৰলৈকে ভাল হৈ থাকে। ইয়াত মই কোনো ধৰণৰ ভিনেগাৰ দিয়া নাই, ভিনেগাৰ জাতীয় একো বস্তু ইয়াত মই ব্যৱহাৰ কৰা নাই। এনেধৰণে বনালে এবছৰলৈকে ভাল হৈ থাকে বস্তুটো। চব কিমান ধুনীয়া হৈছে দেখিবলৈ।
ইয়াতে আৰু অলপ পিছত তেল দিব লাগিব, তেলটো অলপ কম হৈছে এতিয়া। এয়া 15 মিনিটৰ পিছত আমাৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া টেষ্টি আচাৰ খাবহে লাগে আৰু। চক কিমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া এইখিনি চেঁচা হ'বলৈ থৈ দিম 1 ঘণ্টামান, তাৰপিছত বৈয়ামত ভৰাই থ'ম। চিচাৰ বৈয়ামত থ'ব লাগে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।